Hey guys, good morning, good evening, welcome back to my channel. तो आज भिडिओ तो स्टार्ट करिছো किबा बनाय माने की बनाय आছো तो रसगुल्ला खाबो मन গৈছে तो फार्स्ट ट्राई কৰি আছো আজি মানে ইউটিউবত চাইছিলো কেনেকে বনাব লাগে তো ফার্স্ট গাখীৰখিনি ফাটাই ললো ফাটাই লৈ সেকি লৈ এতিয়া অকমান বলে এনেকে হাতখন কৰিব লাগে বলে তো এটো কৰি আছো 10 মিনিট মান 15 মিনিট মান সফট হওয়ার কারণে কৰি এইয়া দেখিব পাৰিছে তো এয়া সেকি লৈছো এয়াখিনি কি কয় গাখীৰখিনি ভিনেগাৰতে ফাৰ্স্ট ফাটাই দিছো ফাটাই লোৱাৰ পিছত সেকিছো সেকাৰ পিছত এতিয়া অলপ সফট কৰি আছো বস্তুটো তো আপোনালোকক দেখাই থাকিম চাই থাকিব আৰু লগতো কৰিব মানে কি কৰিব বুলি সব কেনেকুৱা হৈছে টেষ্ট তো আজি ফুড ব্লগ কি কয় মিঠাই হৈ আছে কিন্তু দেউতাই কৈছে तुमसे ना हो पाएगा बेटा लेकिन मैंने ट्राई करिसु तो हो ऐसे लास्टत कम केनुका ईद का जवाब पत्थर से दूंगा यस रसगुल्ला रेडी हो ऐसे तो राति चिकेन बनाम और प्लस पुलाव बनाम भाबिसु तो निजे ट्राई करिम तो এটা পাছলি বিলাক মই কাটি লম মানে পিয়াজ দানো ৰসগো তো তাৰ পিছত দেখাই দে এয়া মিঠাই লাগিছে তো এয়া পোলাও কাৰণে বুগাৰ মাংসৰ কাৰণে তো কি কয় ৰসগোল্লাটো হৈ গল সো এতিয়া পোলাওৰ কাৰণে অলপ ৰেডি পোলাওটো বনাও সাগেগা পোলাওটো বনাই লওঁ তাৰপিছত মাংসটো বনাম আৰু গেছ জ্বলাই দিছো তো পোলাওটো বনাম এইখিনি বস্তুৰে ইমান দেখাই নাথাকো তো অলপ চলপ মাজে মাজে দেখাম তো হে আৰু এনজয় লাইফ খাও পিও মজ কৰো এইখিনি তো চাউলখিনি ঢালি দিও সাগেকে मिठाई बनालो खाइसा टेस्ट तो है बाबू भैया भाई फिर फर्स्ट टाइम बनो जब टेस्ट तो ठीक है मैं हाथक दुई टाके नुका पाए खाए कैसे हैं केनु गाइছে খালিছে কালি 8টা বজাত গলেও কথা নাই খাল ফার্স্ট হিসাবত ঠিক আছে গাইস পোলাওটো হৈ আছে সালিয়াকে তো এর চিকেন মেরিনেট করা আছে তো চিকেনটো বনা সালিয়াকে খাম সানডে ফান্ডে আপোনালোকে ঘৰত সানডেটো ভালকে পালন কৰিব লাগে খাব লাগে এই জীবন খোৱা লোৱা এৰ সেদিয়া মাংসৰ কাৰণে অলপ পিয়াজ কাটি ভিডিও বনাই আছো চেষ্টা কৰি আছো কিবাকে ওয়াচ টাইম টু হৈ লওক 4000 মনিটাইজ হৈ লওক চেনেল নাই কথা আৰু ভিডিও দি আছো এতিয়া কিবা হয় আৰু এই জীৱন খাও পিও মজ কৰো পেছা তো কেনো এনেকুৱা ধৰণৰ যদি আৰু ভিডিও লাগে আপোনালোকক কমেন্ট কৰি দিব তো কেইদিনমান মই ষ্টাডি ৰিলেটেড টাইপ ভিডিও বনাইছিলোঁ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী তো এনেই বনাইছিলোঁ আৰু কিছুমানে বৰ পাব পাৰে তথাপিও অলপ ট্ৰাই কৰি আছিলোঁ দিয়ক মই এইটো কাটি লওঁ তাৰপিছত মাংসটো ভৰাই লওঁ তাৰপিছত আকৌ কথা পাতিম আপোনালোকৰ লগত ओके बाय बाय हमारा पुलाव हो चुका है डन अब चिकन बनाएंगे हम चिकन बनाएंगे बेलेगतকৈ बेलेगকৈ বনাই আছো তো পিয়াজখিনি ভাজা নাই পিয়াজখিনি আগতে ভাজি উঠাই দিছোঁ পিয়াজখিনি দি অলপ পিছত পুৰা বেলেগ আজি বেলেগ ট্ৰাই কৰিছোঁ চিকেন এনেকৈও খাই চাব লাগে ট্ৰাই কৰিছোঁ আৰু মই চব পটাত পিচিছোঁ একদম पूरा एकदम जे
মিক্সিত মাৰা নাই তো পিঁয়াজখিনি আছিলে এইখিনি কিবা চিকেন কোৰমা নে কিবা বনালে পিঁয়াজখিনি বোলে লাষ্টত দিয়ে তো মই চালোঁ আজিও সেনেকৈ বনাই চালোঁ তো এইখিনি পিঁয়াজ দেখা পাইছোঁ মই পিচি আনিছোঁ ভাজাৰ পিছত পটাত তো এইখিনি ইয়াতে দিম তাৰপিছত চাব আজি চিকেনটো কেনেকুৱা হয় দেখাম লাষ্টত আপোনালোকক কিন্তু হৈ গ'ল ধুনীয়াকৈ তো পাতত দেখা হ'ব চালিয়াকৈ খোৱা তো এতিয়া মই 6টা বজাৰ পৰা লাগি আছিলোঁ 8টা আধা ঘণ্টা ৰেষ্ট লওঁ তাৰপিছত ভাত খাম তাৰপিছত কম কেনেকুৱা টেষ্ট হৈছে আপোনালোকক এতিয়া মই যাওঁ হা বাই বাই চালিয়াকৈ এতিয়া খাম আৰু বঢ়িয়া